এভৰিৱান কি খবৰ সকলোৰে থাম্বনেলত যিখিনি কথা দেখা পাইছে এইখিনি 100% সঁচা আজিও মই কিন্তু হাজবেণ্ডৰ লগত নুখো আৰু কেতিয়াবা যদি আলহী আহিলে ঘৰত শুব লগা হয় মই গোটেই ৰাতি মোৰ টোপনি নহয় আৰু ইয়াৰ বহুত ডাঙৰ কথা আছে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব মই সকলোখিনি কথা কম কিন্তু পুৱাই মনটো বহুত বেয়া লাগিলে কাৰণ লগৰজনীৰ দেওৰেক ঢুকালে ইমান মানে হিষ্টপুষ্ট ধুনীয়া ল'ৰা এটা ঢুকাই থাকিলে ইমান কম বয়সতে বহুত বেছি বেয়া লাগিছে আৰু ঘৈণীয়েকে গমেই নাপালে তাৰ মানে কি কম আৰু ইয়াতকৈ আৰু দুখৰ কথা একো হ'বই নালাগে আচলতে তাৰ ডেথ হৈছে স্নৰিং হয় আপোনালোকে ভাবিছে স্নৰিং হয় মানে নাক বাজে আমাৰ নাক বজাটোতো সাধাৰণ কথা নহয় জানো প্ৰত্যেক মানুহৰে নাক বাজে প্ৰায় মানুহৰে নাক বাজে সি নাক বাজিছিলে তাৰ নাক বাজি সি উশাহটো ঘূৰাই ল'ব নোৱাৰিলে আৰু তাৰ তেনেকৈ ডেথ হৈ গ'ল সি মৰি থাকিলে খবৰটো পাই বহুত বেছি বেয়া লাগিলে আৰু সেই ভিডিঅ'টো মই সেইকাৰণেই বনাইছোঁ আচলতে এনেকুৱা ছেম ঘটনা মোৰ লগত ঘটিছিল আজিৰ পৰা প্ৰায় 10 বছৰ আগতে মোৰ যেতিয়া বিয়া হৈছিলে মোৰ হাজবেণ্ডৰো এই প্ৰব্লেমটো আছে তেখেতে খুব নাক মাৰে আৰু নাক মাৰি উশাহটো ৰখি যায় অলপ সময়ৰ কাৰণে আৰু 12 মাহ তেখেতৰ চৰ্দি লাগি থাকে ডাষ্ট এলাৰ্জি আছে নানা ধৰণৰ এইবিলাক পিছতহে আচলতে ধৰা পৰিছে চিকিৎসা কৰাৰ পিছত কেনেকৈ কিখিনি হ'ল ভিডিঅ'টো শেষৰলৈকে চাই থাকিব সকলো কথা জনাম যাতে মই যেনেকৈ বিপদত পৰিছিলোঁ বা আজি মোৰ লগৰজনীৰ দেওৰেক যেনেকৈ ঢুকাই গ'ল সেই অকণমানি ছোৱালীজনী বিধৱা হৈ গ'ল মানে যাতে আপোনালোকৰ লগত নহয় সেইখিনি কথাই মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ চ' ঘটনাটো হৈছিল মোৰ বিয়াৰ 10 বছৰ আগৰ কথা বিয়াৰ 3 দিনৰ দিনাখনৰ পৰাই মই মোৰ হাজবেণ্ডৰ লগত নুশুওঁ যিহেতু ঘৰত আমাৰ 4টা মানুহ আমি নিলিবিলিকৈ শুওঁ একান্ত পৰিৱেশ ৰাতি শান্তি আমাৰ ঘৰত তেনেকৈ নাক বজোৱা মানুহ নাই পাপাই বজায় অকণমান চকণমান কিন্তু ইমান এটা প্ৰব্লেমযুক্ত নহয় মানে নাক বজোৱাটো যেতিয়া বিয়া হৈ আহিলোঁ ইমান হাজবেণ্ডে নাক মাৰে মোৰ শহুৰ দেউতাৰ ঘৰত ঢেকীয়াজুলি ঘৰখনত 7টা ৰুম আছে আৰু তাৰে ভিতৰত এটা লেট্ৰিন বাথৰুমৰ ওচৰত এটা ষ্ট'ৰ ৰুমৰ টাইপত বনাইছে বিয়াৰ 3 দিনৰ ৰাতি মই নাক বজোৱাত থাকিব নোৱাৰি মই তাতে চাদৰ এখন পাৰি শুলোগৈ যেতিয়া ৰাতি হাজবেণ্ডে সাৰ পালে গোটেই ঘৰ বিচাৰিছে মোক বিচাৰি পোৱা নাই মাক বাপেকক উঠাইছে বিচাৰিছে তেওঁলোকে ভাবিছে মই গুচি গ'লোঁ নেকি বা কিবা হ'ল নেকি নাই গোটেইখন বিচাৰিছে নাই লাষ্টত মোক ষ্ট'ৰ ৰুমত পাইছেগৈ চ' তেনেকেই ঘটনা ঘটিল তেনেকেই আমি ছেপাৰেটকৈ শুবলৈ ল'লোঁ সেইদিনাখনৰ পৰাই লাহে লাহে দিন বাগৰি গ'ল মোৰ লগৰ ছোৱালী এজনীৰ লগত কণ্টেক্ট হ'ল তাই হয় ডক্টৰ তেতিয়া তাইৰ লগত যিহেতু মোৰ বাল্যকালৰ বান্ধৱী বহুতখিনি কথাই শ্বেয়াৰ কৰা হয় পাৰ্চনেল হওক প্ৰাইভেট হওক চ' তেনেকৈ সকলোখিনি কথা শ্বেয়াৰ কৰিলোঁ তেতিয়া তাই মোক ৱাৰ্ণিং দিলে যে মই যি কাম কৰি আছোঁ ভাল কৰা নাই কাৰণ এইটোৰ ফলত নাক বজোৱাৰ ফলত মানুহ মৰিব পাৰে বুলি তাই মোক সেইষাৰ কথা ক'লে যেতিয়া তাই মোক সেইষাৰ কথা ক'লে মই বহুত মানে ভয় খালোঁ কৈছে এনেকুৱা হ'লে মোৰ মেৰিড লাইফতো এফেক্ট হ'ব আৰু হাজবেণ্ডটো মানে ডেথ হৈ যাব পাৰে মই যদি এইবিলাক কথা গুৰুত্ব নিদিওঁ আৰু তাইৰ কথাষাৰ শুনি যিহেতু মোৰ বাল্যকালৰ বান্ধৱী মই বহুত ভয় খালোঁ ভয় খাই চিধা তাই কোৱাৰ মতেই তেজপুৰৰ মেডিচিনৰ ডক্টৰ যোনে তেজপুৰৰ পৰা মোক চাই আছে অতুল শইকীয়া চিনি পাই তেখেতৰ ওচৰলৈ হাজবেণ্ডক লৈ আহিলোঁ আৰু চিধাই এটা প্ৰশ্ন কৰিছোঁ ছাৰ এনেকৈ নাক বজালে মানুহ মৰি যায় নেকি তেতিয়া তেখেতে এটাই ক'লে এইবিলাক মানে মৰাৰ চান্সেছ থাকে 100ৰ ভিতৰত 20% মৰাৰ চান্সেছ থাকে কি হয় উশাহ ল'লে কেতিয়াবা মানে নাক বজাই উশাহটো ঘূৰি নাহে অকণ দেৰি ৰখি যায় কিছুমানৰ দেখিবচোন চবৰে নহয় কিন্তু কিছুমান এনেকৈ উশাহটো লয় অলপ দেৰি ৰখি যায় তাৰপিছত আকৌ উশাহটো ৰিটাৰ্ণ হৈ আহে তেনেকুৱাতে মানে মৰাৰ চান্সেছটো বেছি থাকে সেই বুলি ক'লে তো ইমান ভয় খালোঁ তেখেতৰ ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্ট কৰোঁতে ঔষধ পাতি দিলে ডাষ্ট এলাৰ্জি আছে সেইবিলাক ক'লে আৰু মই ক'লোঁ আৰু সকলোখিনি কথা যাতে চৰ্দিও লাগি থাকে 12 মাহ সেইবিলাক কথা ক'লোঁ ডাষ্ট এলাৰ্জিৰ কাৰণে টেবলেট দিলে নানা ধৰণৰ অকল মাস্ক পিন্ধি থাকিবলৈ দিলে বাইক চলাবলৈ মনা কৰিছে তাৰপিছত আপোনাৰ অকল গাড়ী চলাবলৈ দিছে তেনেকৈ আৰু যিখিনি তেখেতে কৈছে সেইখিনি গোটেই নীতি নিয়ম মানি চলি যিমান দিন ঔষধ খাই থাকিলে সিমান দিন ভাল কিন্তু আমাৰ হাজবেণ্ড কেনেকুৱা হয় মোৰ হাজবেণ্ড কথা বতৰা নুশুনে এই টেবলেট আজি খালে নহয় কালি নাখালে এই যদি আপোনাক কয় নহয় যে বতাহত নাযাবা তেখেতে যাবই গধূলি গা ধুৱে এই মানে বেয়া গুণ কিছুমান আছে আৰু তাৰ ফলত তেখেতে কিন্তু সেইবিলাক ভুগিছে আৰু মানে মই মাজে মাজে লক্ষ্য কৰি থাকোঁ মোৰ টোপনি নাহিলে যে ইমানেই বেয়া মানে যে উশাহটো লয় ঘূৰি নাহে আকৌ মই একেজন ডক্টৰৰ ওচৰতে লৈ গ'লোঁ যে ছাৰ টেবলেট খাই দেখোন কেইদিনমান ভালে থাকে আকৌ দেখোন এনেকুৱা হৈ যায় কিয় তেতিয়া ছাৰে গালি দিলে যে তুমি কোৰ্চটো কিয় কমপ্লিট নকৰিলা তোমালোকে আৰু কৈছে আৰু এনেকৈ গোটেই জীৱন ডাষ্ট এলাৰ্জিৰ পৰা বাচি থাকিব লাগিব বাইকত গ'লেও হেলমেট পিন্ধি থাকিব লাগিব বা মাস্ক পিন্ধি থাকিব লাগিব সেইবিলাক কথা ক'লে আৰু তেতিয়া কিন্তু মাস্কৰ ইমান মানে হেৰিয়ে নাছিলে মানে ইমান মাস্ক চলা নাছিলে কাৰণ কৰোণা অহা নাছিলে 2017 চনৰ কথা কৰোণা অহা নাছিলে আজিকালিতো বাৰু মাস্ক এভেইলেবল হৈ গ'ল এনি টাইম চ' তেনেকৈ আৰু কোৰ্চটো কমপ্লিট কৰিলোঁ নেক্সট টাইম কোৰ্চটো কমপ্লিট কৰাৰ পিছত কেইটামান দিন ভালেই গ'ল
ভালে গৈ পেলাই আকৌ সেই বেমাৰটো মানে উকাবলৈ ল'লে বহুত মানুহৰ ওচৰত ক'লোঁ বহুতে কৈছে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰ হোমিঅ' ট্ৰিটমেণ্ট কৰ একো নকৰা বাকী নাই চব কৰিলোঁ কিন্তু এই বস্তুটো কিন্তু ভাল নহয় আৰু ইয়াত ভাল নোহোৱা প্ৰায় কথা আছে মোৰ মানুহজনে মানে মানি নচলাৰ ফলত মানে এই বেমাৰটো বাৰে বাৰে উক লৈ থাকে তেনেকুৱা হৈ থাকে বিভিন্ন ডক্তৰ দেখাওঁ যিমান দিন ঔষধ খায় সিমান দিন ভাল ঔষধ নোখোৱাকেইদিন বেয়া তেনেকৈ থাকে তেনেকৈ দিন বাগৰি গ'ল বছৰ বাগৰি গ'ল আমাৰ বাবা মানুহ জন্ম হ'ল আমাৰ মাজত তেনেকৈ আমাৰ সংসাৰ চলি গৈ আছে চ' লাষ্টত এদিন কি হ'ল তেনেকুৱা সাংসাৰিক জীৱন চলি আছে মানুহৰ গতানুগতিক জীৱন চলি আছে এতিয়া আহি কওঁ মোৰ পাপাহঁতৰ ঘৰৰ কথা না পাপা এদিন বজাৰলৈ গৈছিলে আৰু বজাৰলৈ যেতিয়া বজাৰ কৰি আছিলে যেতিয়া এজন মানুহৰ লগ পালে মানুহজনে পাপাক দেখি উপজাচি গুচি আহিলে তেখেতৰ ওচৰত আৰু আহি পেলাই ক'লে আপোনাৰ অলপ লাইফত টেনশ্যন আছে উপজাচি পাপাই মানে আচৰিত পালে বোলে কি আপোনাৰ মানে মোৰ ভাইটি মানে অকণমান মানে মানে চঞ্চল আৰু গম পাইছে নহয় ডেকা ল'ৰা অলপ বন্ধু বান্ধৱৰ লগত অলপ বেছি ইফাল সিফাল ঘূৰা পকা কৰে বন্ধু বান্ধৱৰ বেছি কথা শুনে ঘৰৰ ধৰ যিটো দায়িত্ব ল'ব লাগে বা সেইটোও নাই আকৌ চাকৰি বাকৰি তেতিয়া তাৰ হোৱা নাছিলে চ' সেইবোলে মা পাপাৰ অলপ টেনশ্যন আছিলে সেই মানুহজনে খোলাকৈ স্পষ্টকৈ সেইখিনি কথা কৈ দিলে পাপাক যেতিয়া পাপাই সেইখিনি কথা গম পালে অচিনাকি মানুহ কিন্তু তেখেত পুলিচত চাকৰি কৰিছিলে পিছত চিনাকি ওলালে আহি পেলাই যেতিয়া এনেকৈ কথাখিনি ক'লে তেতিয়া পাপা আচৰিত মানে মানুহজনে নিজে ক'লে পাপাক যে মই আপোনাক আপুনি মোক তাবিজ আৰু কলা সূতা এডাল কিনি দিয়ক মই আপোনাৰ ল'ৰাৰ কাৰণে মানে মই ডোল এডাল বান্ধি দিম সেনেকৈ আপোনালোকে গাৰুৰ তলত ৰাখি থৈ দিব সিটো নিপিন্ধে ভাইটি আকৌ এইবিলাক বস্তু নিপিন্ধে মোৰ হাজবেণ্ডটো একেই কিন্তু এইবিলাক বস্তু তাবিজ এইবিলাক একো বস্তু নিপিন্ধে কিন্তু তো উপায় নাপায় মা পাপাই তাৰ গাৰুৰ তলত তেনেকৈ ৰাখি দিলে আৰু যিমানখিনি কথা কৈছে মানে তেখেতে চবখিনি কথা প্ৰায় সঁচাই কৈছে আৰু তেনেকৈ এদিন মই কি কৰিলোঁ মোৰ হাজবেণ্ডৰ হৈ পেলাই সেই মানুহজনৰ হতুৱাই চোৱাবলৈ গ'লোঁ যেতিয়া তেখেতৰ হতুৱাই চোৱাবলৈ গৈছিলোঁ আমি চোৱাবলৈ গৈছিলোঁ বেলেগ এটা কাৰণত কিন্তু মানে চাওঁতে কি হ'ল তেখেতে মোৰ হাজবেণ্ডৰ এই বেমাৰটো আছে বুলি ঘপককৈ ধৰি পেলালে যে তোমাৰ এনেকুৱা বেমাৰ আছে নেকি ট্ৰিটমেণ্ট কৰিও তুমি ভাল পোৱা নাই যেতিয়া এইষাৰ কথা ক'লে বিশ্বাস কৰক মই এজনী ইমান পঢ়া শুনা ছোৱালী বা মোৰ হাজবেণ্ড ইমান পঢ়া শুনা আমি কিন্তু এইবিলাক কথা বিশ্বাস নকৰোঁ এইষাৰ কথা শুনাৰ লগে লগে মানে একদম আচৰিত খাই গ'লোগৈ আমি আৰু 1 মিনিটৰ মানে আমাৰ মুখৰ মাতে ওলোৱা নাছিলে তাৰপিছত আমি খুৰাক সকলোখিনি কথা ক'লোঁ খুলি পেলাই সেই খুৰাই কি কৰিলে এটকাও নল'লে আমাৰ পৰা নলৈ পেলাই তেখেতে মানে নিজৰ বোৱাৰীয়েকক ওচৰৰ দোকান এখনৰ পৰা দীঘল তাবিজ আৰু কলা সূতা আনিবলৈ পঠিয়ালে আনি নাজানো খুৰাই কি মন্ত্ৰ কৰিলে কি নাই মোৰ হাজবেণ্ডক একেবাৰে নাৰীলৈকে পৰাকৈ সেই বস্তুটো পিন্ধাই দিলে আৰু কৈছে যিমানে বস্তুটো তিতিব সিমানে ভাল বুলি ক'লে তাৰপিছত কথা গ'ল আমি ঘৰলৈ গুচি আহিলোঁ তাৰপিছত লাহে লাহে মই দেখিছোঁ মোৰ হাজবেণ্ডৰ সেই বেমাৰটো নোহোৱা হৈ গ'ল নাই মানে কমপ্লিটলি নোহোৱা হ'ল আচৰিত কথা যিটো বস্তু মানে ঔষধে ভাল কৰিব পৰা নাছিলে এইটো কি যাদু হৈ গ'ল চ' মই সেই তেখেতক বহুত মানিবলৈ ল'লোঁ মই আকৌ তেখেতৰ ঘৰত গ'লোঁ চোৱালোঁ চিটালোঁ আমাৰ এতিয়া মানে লাইফত যদি কিবা এটা প্ৰব্লেম হয় আমি তেখেতৰ ঘৰত যাওঁ গৈ চোৱাই চিটাই আহোঁগৈ তেনেকুৱা ভাল আকৌ তেখেতে সদায় কেতিয়াও নাচায় কিন্তু দেই তেখেতৰ চাবলৈ আকৌ মন থাকিব লাগিব তেতিয়াহে তেখেতে গোটেইখিনি কথা মানে আপোনাক একুৰেট ক'ব পাৰিব এনেই যদি আপুনি গৈ পেলাই কয় মোক চাই দিয়ক তেখেতে তেনেকৈ নোৱাৰে চ' সেনেকুৱা কথা চ' আমি যাওঁ তেনেকৈ চোৱাই চিটাই আহোঁ আৰু বিশ্বাস কৰক প্ৰায় 2 বছৰে মোৰ হাজবেণ্ডৰ এইটো একেবাৰে প্ৰব্লেম দিয়া নাছিলে তাৰ ওপৰত কি হ'ব লাহে লাহে কলা সূতাডাল ছিঙিবলৈ ধৰিলে যিহেতু খুৰাই মোটাকৈ দিছিলে 2 বছৰ চলিলে সূতাডাল ছিঙাৰ পিছত কি কৰিলোঁ মই নতুন এডাল সূতা আনি তেখেতক পিন্ধালোঁ কিন্তু সেয়া কি ক'ম চঞ্চল মানুহ দায়িত্ব নুবুজা মানুহ নিজৰ গাটো কেনেকৈ ৰাখিব লাগে ভালকৈ নজনা মানুহ এইবিলাক আৰু মোৰ মূৰতে দায়িত্ব পৰিছে নিপিন্ধিলে সেই সূতাটো কিয় নিপিন্ধিলে কি কথা নাজানো তেনেকৈ থৈ দিলে নিপিন্ধিলে আৰু নিপিন্ধো বুলিয়ে নিপিন্ধিলে 2 বছৰ পিন্ধিছোঁ আৰু আমনি লাগিছে নিপিন্ধিলে কিন্তু তেখেতে যে সেয়া যে ভাল পালে সেয়া কিন্তু বুজি নাপায় ইমানে মানে আৰু নকওঁ আৰু এইবিলাক কথা আৰু এতিয়া খং উঠি যায় মানে এনিৱেজ তেনেকৈ সেই সূতাডাল গ'ল তাৰপিছত লাহে লাহে তেখেতৰ কিন্তু আকৌ সেই বেমাৰটো অলপ উকাবলৈ ল'লে গম পাইছেনে এইটো মানে কি যে আচৰিত মই আজিলৈকে বুজি নাপালোঁ
আকৌ উকাবলৈ ল'লে মই মাজতে খুৰাৰ ওচৰত আহিলোঁ অকলে যেতিয়া মাহঁতৰ ঘৰলৈ আহিছিলোঁ এইখন মোৰ মাহঁতৰ ঘৰ দেই মাহঁতৰ ঘৰলৈ আহিছিলোঁ তেতিয়া মই মানে খুৰাৰ লগত কথাখিনি কৈছিলোঁ যে এই আৰু হাজবেণ্ডে 2 বছৰ পিন্ধিলে নিপিন্ধে এইবোৰ মানে কম বয়সৰ ল'ৰাটো ইমান মানে গাত এতিয়াও দায়িত্ব লগা নাই তো খুৰাজনে এষাৰ কথাই ক'লে যে নাই পিন্ধা যদি নালাগে দিয়া জোৰ কৰিতো মানুহক একো কৰিব নোৱাৰি তুমি সেই বস্তুটো মানে তাবিজটো তুমি লুকুৱাই থবা এনেকুৱা এটা জেগাত লুকুৱাই থবা যোনে য'ত মানে মানুহে বিচাৰি নাপায় আৰু সেই বস্তুটো যদি তোমাৰ তাত থাকে তোমাৰ কিন্তু ধন সম্পত্তিৰ কেতিয়াও পইচাৰ অভাৱটো নহয় আৰু ঠিক খুৰাৰ কথা মতে কাম হৈ মই মনে মনে আহি পেলাই তাবিজটো লুকুৱাই থলোঁ আৰু এতিয়া ময়ো নাজানো ক'ত লুকুৱাই থৈছোঁ কিন্তু আছে এতিয়াও আছে তাতে আছে যেন পাওঁ মই কিন্তু চোৱা নাই বস্তুটো এতিয়াও মই কিন্তু আজি 3-4 বছৰ বেছি 5 বছৰে হ'ব হ'ল মই কিন্তু চোৱা নাই বস্তুটো তাতে চাগে লুকাই আছেই যেনেকৈ থৈ দিছিলোঁ কিন্তু পইচা পাতি কেতিয়াও অভাৱ নহয় বুলি কৈছে আৰু হয়ও ভগৱানৰ কৃপাত মানে লাখ টকা নাই যদিও মানে আছে বিপদত চলাই নিব পৰাকৈ টকা পইচাৰ অভাৱ কোনোদিন হোৱা নাই চ' তেনেকৈ চলি আছোঁ এনিৱেজ এতিয়া মই এই কথাষাৰ আপোনালোকৰ লগত কিয় শ্বেয়াৰ কৰিলোঁ আচলতে মই যদি এই কথাষাৰ গুৰুত্ব নিদিলোঁ হয় হয়তো ময়ো মোৰ হাজবেণ্ডক নাপালোঁ হয় কেতিয়াবা ঢুকাই থাকিলে হয় চ' সেইকাৰণে মই আপোনালোকক এইখিনি কথা জনালোঁ এনিৱেজ মোৰ ভিডিঅ'ছবোৰ যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আছে আপোনালোকে মোক কমেণ্টত সুধিব পাৰে খুৰাৰ এড্ৰেছটো মই দি দিম আপোনালোকক কেতিয়াবা আপোনালোকে গৈ দেখাব পাৰে কিন্তু তেখেতৰ যেতিয়া মন যাব তেতিয়াহে চাব আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই জনাম আজিলৈ বাই বাই